একদিনীয়া যিটো স্পেচিয়েল কনভেনশ্যন ইয়াত কোকৰাঝাৰ জিলাৰ নতুনকৈ ছেক্ৰেটাৰী দিলে আগৰ পুৰণা ছেক্ৰেটাৰীটো চেণ্ট্ৰেলত পঠাই দিব বুলি কৈছে সেইখিনি কথা আৰু আমি যিখিনি দেখিলোঁ আজি কোকৰাঝাৰ জিলা BPF দল হিচাপে খুব ষ্ট্ৰং আৰু 6টা ব্লকৰ পৰা যিটো ৰিপ্ৰেজেণ্ট কৰিছে ইয়াত ডেলিগেট হিচাপে খুব ষ্ট্ৰং আৰু মই যিখিনি গম পালোঁ মুঠতে জিলা হিচাপে আগত যেনেকৈ আছে এনেকৈ আছে খুব ষ্ট্ৰং আৰু আমি আমাৰ যিটো চেণ্ট্ৰেল কমিটি BPF দলৰ যিটো স্পেচিয়েল কনভেনশ্যন সেইটো আমি বিহুৰ আগত আমি কৰিম ইয়াতে আমাৰ বহুত মানে আলোচনা কৰিব লগা আছে নেক্সট 2024 MP কথাটো আমি চিন্তা কৰিম কেনেকৈ লৈ যাম আৰু আমি CM ছাৰকো আমি অনুৰোধ কৰিছোঁ যে এইবাৰ যিটো এপ্ৰিল মাহত যিটো ৰাজ্যসভা 2খন চিটৰ যিটো ইলেকশ্যন হ'ব ইয়াত BPFত এজন আমাক দিব লাগে এইখিনি কথাটো মই CM ছাৰক অনুৰোধ কৰিছোঁ আৰু ইয়াৰ বাদে আমি সেই ফাৰ্ষ্টখন ৰাইজৰ ৰিজাল্টৰ পিছত 10 তাৰিখৰ পিছত এভৰি ছেটাৰডে ছানডে আমি BTC অঞ্চলত যিমান টাউন চহৰ আছে তাতে আমি গাৰ্জেন লেভেলত আমি মিটিং কৰিম এইটো হ'ল ইছ্যুটো হ'ল গাঁও কৰ্তনটো লৈ পেলাই আমি আলোচনা কৰিম বা BTCত যিটো চাকৰি দিয়াৰ ক্ষমতা আছিলে 3rd গ্ৰেড আৰু 4th গ্ৰেড সেইটো বিষয় লৈ আমি ৰাইজৰ মাজত সোমাম গাৰ্জেন লেভেলত আমি আলোচনা কৰিম আৰু BTC আমি যোৱা 15 বছৰত মাটি কিনা বেচাৰ ক্ষেত্ৰত কোনো এনেকুৱা ইলেক্টৰেল কিবাটো আমি বিচৰা নাছিলে মুঠতে 2003 চনলৈকে যিসকল বাসিন্দা আছে বড়ো হওক বা কোনোবা মাৰোৱাৰী হওক বা আদিবাসী হওক বা যিমান জাতি জনগোষ্ঠী আছে সকলোৱে মাটিৰ কিনা বেচাৰ পাৰ্মিশ্যনটো পাইছিলে কিন্তু এতিয়া কি কৰিলে 10 দিনমান হ'ল মই শুনিছোঁ যে 1966 মানে ভোটাৰ নাম থাকিব লাগিব বুলি এনেকুৱা আমাৰ দিনত নিয়ম নাছিলে মুঠতে 2003 চনলৈকে যিসকল আছে চবেই পায় কমল সিং নাৰ্জাৰী অফিচত গৈছে আমাৰ ক'ব লগা একো নাই আমাৰ দলৰ কোনো ক্ষতি নহয় চিধা কথা আমাৰ দল খুব ষ্ট্ৰং বিজনেছ জিলা হিচাপে বা চিৰাং ডিষ্ট্ৰিক্ট হিচাপে খুব ষ্ট্ৰং আমাৰ দলটো কোনোবা কমল সিং নাৰ্জাৰীয়ে XMLA ইয়াত মই যিটো দেখিবলৈ পাইছে প্ৰায় BJPয়ে জিকিব মেক্সিমাম BJP আমাৰতো নাই BTCত নাই এইটো BTCত নাই আমি যিটো দেখিবলৈ পাই আছে যিটো হাৱা পাই আছে BJPয়ে বেছি জিকিব নিচিনা লাগি আছে মোৰ ইয়াৰ আগে আমি আলোচনা কৰিম কাৰ লগত এলায়েন্স হয় সেইটোতো জানে মুঠতে BPF দল এনেকুৱাই যাৰ লগত থাকিলে কাম কৰিব পাৰিম ইয়াৰ লগতে আমি এলায়েন্সত থাকিম আজি টাউন কমিটি ইলেকশ্যন কেছ নাই আজি